তো দেখুৱাইছোঁ আপোনালোকক মই বৰ্তমান উপস্থিত আছোঁ মথুৰাত আৰু জাৰ্ণি কৰি আছোঁ খুব সুন্দৰ। আপোনালোকে ৰাতি হৈছে আমি মথুৰাত আমি ৰাতি এতিয়া ষ্টে কৰিম আৰু ভিডিঅ'টো বহুত ধামাকা হ'ব। আপোনালোকে ব্লগটো চাই থাকিব আৰু লগতে যিখিনি নতুন প্লিজ ব্লগত আহিছে তেওঁলোকে যাতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়ে তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। আপোনালোকে ভিডিঅ'টো মই কালি মথুৰাৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া আমি মথুৰা প্লেটফৰ্মৰ পৰা মোটামুটি 2 কিলোমিটাৰ দূৰত আপোনালোকে ইয়াত গাড়ী পাই যাব আৰু তাৰ পৰা ইয়াতে খুব কম পইচাতে আপোনালোকে হোটেল ল'ব পাৰিব আৰু হোটেলখন মই আপোনালোকক দেখুৱাই আছোঁ আৰু চাই থাকিব। আমি এই ৰাজলক্ষ্মী গেষ্ট হাউচ ইয়াতে আমি আজি ৰাতি ষ্টে কৰিম। গাইজ এইখন হোটেলতে এতিয়া আমি থাকিব লাগিব আৰু পূৰা আমাৰ হোটেলৰ কাৰণে সুন্দৰ ব্যৱস্থা কৰি দিছে এওঁলোকে। একদম ফিনফিনীয়া ৰুম চাব পাৰে আপোনালোকে। এইখন আমাৰ বহুত ডাঙৰ বেড, মোটামুটি ইয়াতে 10-15জনমান হ'ব পাৰে আৰু যথেষ্ট ওখ বেড আৰু ইয়াতে এতিয়া আমি শুম আৰু কালিৰ পৰিৱেশটো আপোনালোকক মই খুব সুন্দৰকৈ দেখুৱাম আৰু আপুনি চাই থাকিব মোৰ ইউটিউব চেনেলটো আৰু সকলোকে জনাইছোঁ যে আপোনালোকে সুন্দৰ সুন্দৰ ভিডিঅ' পাই থাকিব ইয়াৰ জৰিয়তে। গতিকে সকলোৱে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট কৰি থাকিব। থেংক ইউ।